সো হেল্ল' ফ্ৰেণ্ডছ হোৱাটছআপ কেনে আছে থাকিলোঁ ভালে আছে তো গাইজ সকলোৱেতো যিসকলে আই টি আই পঢ়িম বুলি ভাবি আছে তেওঁলোকেতো গম পাইছে যে নতুনকৈ আই টি আই এডমিশ্যন আৰম্ভ হৈ গৈছে 2026 চনত আৰু এইটো ভিডিঅ'ত আমি আলোচনা কৰিম এই বছৰত কি কি ট্ৰেড আহিছে। তাৰপিছত আমি এয়া গৈছোঁ ট্ৰেড লিষ্টত। এয়া এইটো ট্ৰেডৰ PDF আপোনালোকে নিজে গৈও ডাউনলোড কৰি চাব পাৰে। ইয়াতে আমি চাম, ইয়াতে চিৰিয়েল নম্বৰ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16লৈকে দিছে, কিন্তু আমি ইয়াতে এইটো ভিডিঅ' ডিছকাছ কৰিম বেছিকৈ মানে 11 নম্বৰৰ পৰা, কাৰণ এই যি 1ৰ পৰা 10 নম্বৰ চিৰিয়েললৈকে আছে এইখিনি কমন আগৰ দৰেই ছেম হৈ আছে। 10 নম্বৰটো বাৰু নতুনকৈ দুটামান এড হৈছে। ইয়াতে ছাৰফেচ অৰ্নামেণ্টেশ্যন টেকনিক্স আৰু মেচনটো বাৰু আগৰ পৰা আছে। বেম্বু ৱৰ্কছটো এটা নতুনকৈ এড হৈছে। তাৰপিছত ইয়াতে 11 নম্বৰত আইঅ' টেকনিচিয়ান স্মাৰ্ট চিটিৰ এইটো এটা নতুন ট্ৰেড সোমাইছে এই বছৰৰ পৰা। আৰু লগতে 12 নম্বৰ চিৰিয়েল নম্বৰত আছে ইণ্ডাষ্ট্ৰিয়েল ৰবটিক্স এণ্ড ডিজিটেল মেনুফেকচাৰিং টেকনিচিয়ান এণ্ড আৰ্টিফিচিয়েল ইণ্টেলিজেন্ট প্ৰগ্ৰেমিং। আৰু এইটো চাব পাৰে কিমান এডভান্স টেকন'লজি এতিয়া আই টি আইৰ নতুন ট্ৰেডত সোমাইছে। মই ভাবোঁ সকলোৱে আই টি আই এডমিশ্যন লোৱাটো উচিত বুলিকে এইবিলাক কাৰণতে। তাৰপিছত এছিষ্টেণ্ট প্ৰগ্ৰামিং এছিষ্টেণ্ট হয়তো, তাৰপিছত আৰ্টিচান ইউজিং এডভান্স টুল এইবিলাক। তাৰপিছত আৰু এইবিলাক মষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ ট্ৰেডবিলাক হৈছে CNC মেকানিক টেকনিচিয়ান। আজিকালি কিমান ডিমাণ্ডিং এইবিলাক ট্ৰেড চাওক। তাৰপিছত মেকানিক ইলেক্ট্ৰিক ভেহিকেল, এইবিলাক কিমান ডিমাণ্ডিং ট্ৰেড আজিৰ দিনত। 2 বছৰীয়া ট্ৰেড 10 পাছ কৰিব লাগিব যদিহে আপোনালোকে আই টি আই ল'ব বিচাৰে। তাৰপিছত ইয়াতে 13 নম্বৰতে আছে মেনুফেকচাৰিং প্ৰচেছ কণ্ট্ৰল এণ্ড অট'মেশ্যন টেকনিচিয়ান। এইবিলাক নতুন নতুন ট্ৰেড আহিছে, তো সকলোৱে লোৱা উচিত। তাৰপিছত আছে বেচিক ডিজাইনাৰ এণ্ড ভাৰ্চুৱেল ভেৰিফায়াৰ, মেকানিকেলত পৰে এইটো। তাৰপিছত আৰু এতিয়া 14 নম্বৰত চাব পাৰে আপোনালোকে ছেমি কণ্ডাক্টৰ টেকনিচিয়ান। এটা কিমান মষ্ট ইম্পৰ্টেণ্ট আজিৰ দিনত, আপোনালোকে ল'ব বিচাৰিলে ল'ব পাৰে নিশ্চয়। তাৰপিছত 15 নম্বৰত আছে এডিটিভ মেনুফেকচাৰিং টেকনিচিয়ান, এইটো 3D প্ৰিণ্টিঙত এইবিলাক কিমান। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট আজিৰ দিনত যোনটো বেছিকৈ চলিব লাগে মানে আৰু এডভান্স টেকন'লজি আহি থকা দিনত মষ্ট ডিমাণ্ডিং হ'ব এইটো। 16 নম্বৰ চিৰিয়েল নম্বৰত আছে ড্ৰোন টেকনিচিয়ান। কিমান মানে আজিৰ দিনত বহুতেই ডিমাণ্ডিং আৰু এইবিলাক ট্ৰেড আজিৰ দিনত। ফিউচাৰতো আৰু বহুত মানে ইম্প্ৰুভ হ'বতো ফিউচাৰটো, লাহে লাহে বহুতখিনি আগবাঢ়ি যাই আছে টেকন'লজি। তাৰ কাৰণে ড্ৰোন টেকনিচিয়ানটো ল'ব পাৰে যিসকলে ল'ব বিচাৰে আৰু তেওঁলোকৰ নিজৰ পেচা বুলি আগলৈ ফিউচাৰটো ভালদৰে ব্ৰাইট কৰিব পাৰিব আৰু। তো এয়া এইখিনিয়ে আছিল এই বছৰৰ ট্ৰেড। বাকীখিনিতো এইখিনি কমন, ইলেক্ট্ৰিচিয়ান হওক ফিটাৰ হওক এইবিলাক কমনটো বছৰে থাকেই, কিন্তু এইকেইটা হৈছে নতুনকৈ অহা ট্ৰেড। সকলোৱে এবাৰ ট্ৰাই কৰা উচিত। তো আৰু বেলেগ এটা ভিডিঅ'ত লগ পাম। আৰু যদি এনেকৈ মোৰ ভিডিঅ'সমূহ চাই থাকিব বিচাৰি লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইবটো কৰি থৈ দিব, আগলৈ এনেকুৱা ভিডিঅ' দি থাকিম। আৰু যদি কিবা টপিকৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট কৰিলেই হ'ল। মই এটা টপিকৰ ভিতৰত যোনটো বেছি কমেণ্ট আহে এইটো মানে বনাবলৈ ট্ৰাই কৰিম। তো বেলেগ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ টিল দেন টাটা বাই বাই।